Hello viewers, welcome and welcome back to my channel. Run প্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। বিহুৰ দিনা ৰাতিপুৱা শুই উঠি মোৰ এটাই কাম প্ৰথম কৰিবলগীয়া থাকে, সেইটো হৈছে মাহ হালধি পিচিবলে। মই মিক্সিতে পিচিছো, পটাত নহয়। প্ৰথম কাম এইটোৱে মোৰ, আৰু এইটো মই কৰি ললো। ৰাতিপুৱাই মাহ হালধি পিচি গা পা ধুই সকলো কাম কৰি মই তললৈ গলো। মা দেউতাক বিহু বুলি সেৱা কৰিলো আৰু গামোচা এখন দিলো দুইজনকে। প্ৰথম দেউতাক সেৱা কৰিলো। প্ৰথম আদিয়ে সেৱা কৰি লৈছে ককাকক, তাৰ পাছত এতিয়া জীয়াই সেৱা কৰিব ককাকক। মই সৰুৰ পৰাই শিকাইছো ককাক, আইতাক, দেউতাকক সেৱা কৰিবলৈ বিহুৰ দিনা। আৰু এতিয়া বুবুৱে সেৱা কৰিছে। বুবু হৈছে মোৰ দেৱৰটোৰ ল'ৰা, তাহাঁতিও আহিছে বিহুত ঘৰলৈ, সিও সেৱা কৰিছে ককাকক। আৰু এইবাৰ মই মাক সেৱা কৰিম। মাকো বিহু বুলি সেৱা এটা কৰিলোঁ আৰু মাকো গামোচা এখন দিলোঁ। এয়া আমাৰ আদি ৰৈয়ে আছে আইতাকক সেৱা কৰিবলৈ। এয়া আদিয়ে সেৱা কৰিলে বিহু বুলি আইতাকক। আকৌ এতিয়া জীয়া আহিছে, তাইও সেৱা কৰিলে। আকৌ এতিয়া বুবুৱে সেৱা কৰিব আইতাকক। সি এবাৰ চেণ্ডেল পিন্ধিয়ে সেৱা কৰিছে দেই। সেৱা কৰা হৈ গ'ল আমাৰ, আৰু এতিয়া মাহঁতৰ লগত একেলগে জলপান খাব ল'লোঁ। এইপিনে আদি জীয়াই আৰম্ভ কৰিলে খাবলৈ, এইপিনে ময়ো আছোঁ বহি, আৰু এইপিনে দেউতা বহিছে খাবলৈ। মই বোলে এখন ফটো মাৰি থওঁ। আৰু এয়া মা আৰু মই ঘৰত জলপান অলপ খাই, মানে মই অলপ নিয়মটোহে কৰি আহিছোঁ, সিহঁতি যেনিবা ভালকেই খালে। এতিয়া আহিছোঁ মোৰ বাৰ ঘৰলৈ, আৰু বাৰ ঘৰ আহি পাই গ'লোহি। বিহু বুলি ভাবিলোঁ আমি এইবাৰ গোটেইকেইটা ইয়াতে আছোঁ যেতিয়া, বা দাদা মই বোলো আজি ভাত খাজ একেলগেই খাওঁ। এয়া আহি পালোহিহে, মোমায়েক ৰৈয়ে আছিলে কণী যুঁজাবৰ কাৰণে। এয়া এতিয়া কণী যুঁজোৱাত লাগি গৈছে। এতিয়া ভিনদেউ আৰু দাদাই খেলি আছে। দাদাক আচলতে মই দাদা বুলি নামাতোঁ দেই, মই তাক সৰুৰ পৰা নাম কাঢ়িয়ে মাতোঁ, মই তাক চুম বুলিয়ে মাতোঁ। চুম আৰু ভিনদেউৱে খেলি আছে। যে চুম জিকিছে, ভিনদেউ হাৰিছে, আৰু সি আগৰ পৰাই জিকে। সি আগৰ পৰাই এক প্লেট কণী জিকে। এইবাৰ আমাৰ জে আহিছে। জে পিছে এটা জিকিলে দেই, মোমায়েকৰ লগত এটা জিকিলে সি। আকৌ তাৰপাছত আহিছে আমাৰ বিজেও এটা জিকিছে মোমায়েকৰ লগত। তাহাঁতি পূৰা খেলাত ব্যস্ত হৈ আছে আৰু খুব ফূৰ্তি পাইছে তাহাঁতি। আমাৰ জীয়াইটো নেখেলিলে, তাই ফাৰ্ষ্ট টাইম দেখিছে এইবাৰ। বিজে আগতে পাইছে, সেইটো কাৰণে তাহাঁতি পূৰা এনজয় কৰিছে। তাৰপাছত এইবাৰ মই আৰু বৌৱে খেলিলোঁ, পিছে মই জিকিলোঁ দেই। আৰু এইজনী হৈছে মোৰ ওৱান এণ্ড অনলি বৌ। মই বোলো এটা ভিডিঅ' কৰি থওঁ তাই ভাগৰো। এইবিলাক কৰা হৈ গ'ল। তাৰপাছত মই খাবলৈ লৈছোঁ জলপান। মোৰ আহি পাওঁতে অকণমান দেৰি হ'ল, ঘৰত গোটেইখিনি কৰি মেলি আহোঁতে, সেইটো কাৰণে বাহঁত ৰৈ আছিলে। মই বোলো তহঁতি খাই লওঁ, তাহাঁতৰ ভোক লাগিছে যেতিয়া। তাহাঁতি খাই ল'লে, আৰু এতিয়া মই খাব লৈছোঁ। এইবাৰ পিছে মোৰ শিৱসাগৰৰ মানে জলপানটো ইমানেই খাব মন আছিলে, কিয় নাজানো, ইমানেই মিছ কৰিছোঁ এইবাৰ মই। আৰু মোৰ ঘৰত যোৱা কথাও আছিলে, অলপ বিশেষ প্ৰব্লেমৰ কাৰণে যাব নোৱাৰিলোঁ। কিন্তু মই এবাৰ বহুত মিছ কৰিলোঁ ঘৰৰ জলপানটো। কিন্তু একো নাই, আকৌ পিছত যাম, তেতিয়া খাই ল'ম। এইবাৰ আমি গোটেইকেইটা ইয়াতে থাকিলোঁ কাৰণে বিহুৰ দিনা এসাঁজ একেলগে খালোঁ, সেইটোও ভাল লাগিলে। क्या कर रहे हो? पॉट कलर कर रहे हैं। हम इसको कलर करने के बाद इसके अंदर फूल रखेंगे। ओके, और इस ग्रीन कलर के ऊपर कुछ और भी कलर करेंगे, और नीचे का पार्ट कलर करना बाकी है। हाँ ठीक है, अच्छे से करो, ठीक है। তুমিও পেইন্টিং কৰিবা, ঠিক আছে, তুমি অকণমান দেৰিকৈ কৰিবা, অ'কে। आयु कुछ बोलो, हैप्पी बिहू बोल दो सबको। हैप्पी बिहू, विशिंग यू ए वेरी हैप्पी रंगाली बिहू। यस, हैप्पी रंगाली बिहू टू ऑल ऑफ यू। আজি আমাৰ জীয়াৰ দাঁত এটা সৰিলে, তাই ফাৰ্ষ্ট দাঁত সৰিছে বিহুৰ দিনাই। সেই মই তাইক কৈছোঁ ই কৰি দিয়া, দাঁত
হোৱাৰ পিছত অকণমান তাই বিষাই আছিলে, আইচক্ৰীম খালে ভাল বুলি কয়, আইচক্ৰীম নাছিলে, সেইটো কাৰণে ঠাণ্ডা জুচে দি দিছোঁ আৰু গৰমো বহুত পৰিছে। তাৰপাছত আমি অলপ সময় টিভি চালোঁ, অলপ লেকচাৰ মাৰিলোঁ, এইপিনে দাদা সিও কিবাকিবি চাই আছে, বৌ মই। তাৰপাছত আহিলোঁ আমি অকণমান কাম কৰিবলৈ। আপোনাৰ মোৰ মাৰ ঘৰৰ পিনে আজিৰ দিনটোত 100 এডাল শাক খাব লাগে বুলি কয়, সেইটো কাৰণে বৌয়ে বাচি আছে। আৰু এয়া মাছৰ পেটু ভাজিছিলে, এয়া হৈছে সৰু মাছ ফ্ৰাই কৰিছিলে বায়ে, ভোট জলকীয়া, নেমু, পিঁয়াজ জলকীয়া দি দাদাই এইখিনি পিটিকা কৰি পেলালে। আৰু ফ্ৰাই মাছো পিঁয়াজ জলকীয়া দি ফ্ৰাই কৰা হৈছে। এয়া হৈছে মটন, আৰু এয়া হৈছে কচু দি মাছ বনাইছিলে দাদাই। আজি মানে দিনত কি কি আইটেম আছিলে মই সেইখিনিয়ে দেখুৱাইছোঁ। এইখিনিয়ে আছিলে আজিৰ দিনত আমাৰ আইটেম। আমি গোটেইকেইটাই লগ হৈ খালোঁ আজিৰ দিনটোত। এওঁ নাছিলে, ৰাতিপুৱাই গোৱালপাৰালৈ যাবলগীয়া হ'ল, এওঁ বিশেষ কাম আছিলে। আজিৰ দিনটোত এওঁ থকা হ'লেও ভাল লাগিলে হয়, গোটেইকেইটাই সুধি আছে, কিন্তু উপায় নাই, কাম থাকিলেতো যাবই লাগিব ন। সেইটো কাৰণে এওঁ নাছিলে, সেইটো কাৰণে দাদা, বৌ, বা, ভিনদেউ, মই আৰু ল'ৰা ছোৱালীকেইটা আমি গোটেইকেইটাই মিলি আজিৰ দিনটো ভালকৈ পাৰ কৰিলোঁ। আৰু এইজনী হৈছোঁ মই। আমাৰ খোৱা বোৱা কৰি হৈ গ'ল। গধূলি সময়ত দেউতাই ঘৰত 7 বিধ গছৰ কাইটে ধোৱা দিছিলে। আমাৰ সেইপিনেতো জাক দিয়ে বুলিয়ে কয়, এইপিনে বেলেগ এটা নাম কয়, কি কয় মই ইমান ভালকৈ নাজানো। বগৰী গছৰ কাইট, বেঙেনা গছৰ কাইট, সেনেকৈ 7 বিধ গছৰ কাইট মিলাই লৈ ধোৱা দিছে দেউতাই, দিলে ভাল বুলি কয়। আৰু আমাৰ মা ঘৰৰ পিনেতো আজিৰ দিনটোত নহৰু পানী ছটিয়াই, তেতিয়া কয় পোক পৰুৱা, বিছা সেনেকুৱা ধৰণৰ বস্তু নহয় বুলি কয়। গোটেই বছৰটোলৈ ঘৰৰ চাৰিওপিনে ছটিয়াব লাগে, আচলতে জেগা লৈ লৈ বেলেগ বেলেগ। দেউতাই ইয়াত এইখিনি নিয়ম কৰিলে গধূলি সময়ত। আৰু তাৰপাছত মই বাৰ ঘৰত এটা কেক বনাইছিলোঁ বিহু বুলি, মই বোলো সেইটো ক্লিপো ইয়াত লগাই দিওঁ। আৰু কেক বনাবলৈতো সকলোৱে জানেই, এইখিনি কেকৰ লগত লগা বস্তুখিনি। কণী 3টা দিও বনাব পাৰে, মই 4টা দি বনাইছোঁ। কণী 4টা প্ৰথমতে ভাঙি লৈছোঁ, তাৰপাছত কণীখিনি অলপ সময় ফেটি ল'লোঁ। আৰু ইয়াত ময়দা মই 2 কাপ লৈছোঁ, 1.5 কাপো ল'ব পাৰে, মই 2 কাপ লৈছোঁ। যিটো কাপৰ জোখেৰে লোৱা হয় সেই কাপৰ জোখেৰে সকলোখিনি বস্তু ল'লে ভাল হয়। মই বাহঁতৰ ৰাইচ কুকাৰটোৰ কাপটোৱে লৈছোঁ। ময়দাখিনি দিয়াৰ পিছতো অলপ মিক্স কৰি লৈছোঁ, আৰু চেনিখিনি মই মিক্সিত মাৰি লৈছিলোঁ, আৰু চেনিও 1 কাপ দিছোঁ। আৰু এতিয়া ইয়াত মই ৰিফাইন তেল 1 কাপ দিছোঁ। আৰু এতিয়া ইয়াত দিছোঁ মই বেকিং 2 চামুচ, সৰু চামুচেৰে। আৰু যদি একদম নতুন বেকিং হয়, ফাৰ্ষ্ট খোলা হয়, তেনেহ'লে 1.5 চামুচ দিলে হৈ যায়। সকলোখিনি বস্তু দিয়া হৈ গ'ল। তাৰপাছত মই এবাৰ ভালকৈ ফেটি লৈছোঁ। তাৰপিছত মই অকণমান নিমখ দিছোঁ, বায়ে কৈছে টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে অকণমান নিমখ দি দিবি, সেইটো কাৰণে মই স্লাইট নিমখ দি দিছোঁ। তাৰপাছত আকৌ ভালকৈ ফেটি লৈছোঁ। আৰু ফেটি যেতিয়া হৈ যায়, তেতিয়া বেটাৰখিনি এনেকৈ ওপৰৰ পৰা তললৈ পেলাই চাব লাগে। যেতিয়া ৰিবনডালৰ গোটেই ধুনীয়াকৈ পৰে, তেতিয়া গম পাব যে আমাৰ বেটাৰখিনি ৰেডি হৈ গৈছে আৰু ফেটিব নালাগে। আৰু মই সৰু গামলা এটা লৈছোঁ, তাত চাৰিওপিনে এনেকৈ কাগজ কাটি লৈ তাত ৰিফাইন তেল ঘঁহি দিছোঁ। তাৰপাছত ইয়াত বেটাৰখিনি ইয়াত ঢালি দিছোঁ। আপোনালোকে বাটাৰ পেপাৰ ইউজ কৰিও বনাব পাৰে, মই আজি ঘৰত যিটো বস্তু এভেইলেবল আছে সেইটো দিয়ে বনাইছোঁ। গোটেইখিনি দিয়াৰ পাছত মই অলপ এনেকৈ টেপ কৰি দিছোঁ। তাৰপাছত কুকাৰত দি দিলোঁ। কুকাৰৰ তলত আপোনালোকে ষ্টেণ্ডো দিব পাৰে। আৰু এতিয়া মই কুকাৰটোত গেছত উঠাই দিলোঁ, হুইচেলটো খুলি দিছোঁ। আৰু কেকটো হৈছেনে নাই আপোনালোকে এনেকৈ চুৰি ভৰাই চাব পাৰে। যেতিয়া লাগি আহিব গম পাব যে ভিজা নাই আৰু অলপ টাইম লাগিব। আৰু যেতিয়া চুৰিখন পূৰা চাফা হৈ আহিব, এই দেখিছেই নহয়, মানে আমাৰ কেক সিজি গৈছে। কেকটো সকলোৱে বনাব জানে, কিন্তু মইনো কেনেকৈ বনালোঁ সেইটোহে দেখুৱাইছোঁ দেই আপোনালোকক। আৰু ফাইনেলি আমাৰ কেক বনি ৰেডি হৈ গ'ল। আজি মোৰ কেকটো হ'বলৈ 45 মিনিট লাগিলে, এনেই মোৰ 40 মিনিট লাগে কেকটো হওঁতে। আৰু মই আপোনালোকক কেকটো ঠাণ্ডা হোৱাৰ পিছত কাটি দেখুৱাইছোঁ। কেকটো কোমলো হৈছে আৰু খাবলৈও ভাল হৈছিলে। চবেইতো বনাব জানেই, কিন্তু তাৰ মাজত কোনোবা যদি আছে যিসকলে বনাব নাজানে, তেওঁলোকে ট্ৰাই কৰিব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।